নমস্কাৰ সকলোকে, মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাব বুলি। মই এইকেইদিন ভিডিঅ' দিব পৰা নাই, 3 সপ্তাহমানেই হ'ল। গা বেয়া আছিলে আৰু ভাল পাইছোঁ বৰ্তমান। এতিয়া আমি গৈছিলোঁ আঠখেলীয়া নামঘৰ সোমবাৰ দিনাখন, আৰু আমি তিনিওটা গৈছোঁ, হাজবেণ্ড, মই আৰু আমাৰ পিতা। আৰু মনতে ভাবি থৈছিলোঁ মনৰ আশা পূৰণ হ'লে শ্ৰী আঠখেলীয়া নামঘৰত শৰাই এভাগ আগবঢ়াম বুলি। আৰু সেই মনৰ আশা পূৰণ হোৱাৰ বাবে শ্ৰী আঠখেলীয়া নামঘৰত শৰাই এভাগ আগবঢ়ালোঁ গৈ। আৰু ভগৱানক প্ৰাৰ্থনা কৰিলোঁ যাতে বছৰটো ভালে কুশলে পাৰ হয় আৰু সকলোৱে মংগল হয়, সুস্বাস্থ্যৰ গৰাকী হয়, সুস্বাস্থ্যকৰ হয়, বেমাৰ আজাৰৰ পৰা যাতে সকলো আঁতৰি থাকে আৰু সকলোৰে মংগল হয়, তাৰে কামনাৰে ভগৱানৰ শ্ৰীচৰণত আশীৰ্বাদ লৈ আহিলোঁ। ধন্যবাদ।